গুড মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোক চবেই ভালে কুশলে আছে। ময়ো আছোঁ। কালি এটা নতুন কামত জইনিং কৰিলোঁ ইয়াতে, কাৰণ যিহেতু মই পকলেন চলাই আপোনালোকক গম পাব লাহে লাহে। যিহেতু মোৰ এইটো ভিডিঅ' আপোনালোকৰ বাবে নতুনকৈ আহিছে, নতুন কণ্টেণ্ট হয়, আপোনালোকে দেখি আছে। তাত এইবিলাক পিছত দেখিছে চেন গ্ৰেভেল আছে, গিটি আছে, বহুত ধৰণৰ 20-10 mmৰো গিটি আছে, কাৰণ এইটো ক্ৰেচাৰ হয়। মই ক্ৰেচাৰ কাম কৰিবলৈ আহিছোঁ, কাৰণ ক্ৰেচাৰত মোৰ এজন লগৰ খবৰ দিছিলে যে ক্ৰেচাৰত ফকলাইন আছে, যদি যাওঁ চলাবৰ কাৰণে। সেইকাৰণে মই কালি আহি গ'লোঁ। কালি আহি কিনে জইনিং কৰিলোঁ ইয়াতে। বাছ দুখীয়া মানুহ ল'ৰা হয়, কামটো কৰিবই লাগিব। কাম নকৰিলে ঘৰত নচলে, ঘৰৰ অৱস্থা বহুত বেয়া। তো ফ্ৰেণ্ডসকল, মই ইউটিউবটো খোলাৰ এটাই কাৰণ মই ঘৰৰ পৰা বহুত দূৰত আহোঁ। দূৰত আহি কিনে ইয়াতে মোৰ কথা পাতিবৰ কাৰণে কোনো লগ নাথাকে বা কোনো সংগী নাথাকে। সেইকাৰণে মোৰ মনৰ কথাবিলাক খুলি ক'ব নোৱাৰিলে মই বহুত মনটোত কষ্ট পাওঁ। সেইকাৰণে মই ভাবিছোঁ মই ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে হওক বা মোবাইলতে আপোনালোকক কিছুমান কথা মুখেৰে খুলি গ'লে মোৰ মনটো বহুত এটা শান্তি হয়। সেইকাৰণে মই ভাবিছোঁ আপোনালোকক মই যি কৰোঁ, যি ধৰণৰ কামবিলাক কৰোঁ, আপোনালোকক অলপমান কৈ যাম। কৈ গ'লে মোৰ মনটো অলপমান শান্তি লাগিব শ্বেয়াৰ কৰিলে, কাৰণ বেলেগটো নায়েই শ্বেয়াৰ কৰিবৰ কাৰণে। বাছ আপোনালোকে ছাপোৰ্ট কৰি যাব। ধন্যবাদ।